পঢ়িব লাগিল পৰিচালনাৰ বৈশিষ্ট্য। পৰিচালনাৰ বৈশিষ্ট্য 7টা মই লিখি থৈ দিছো, এটাৰ পিছত এটাকৈ প্ৰত্যেকটো মই বুজাই দিছো। তোমালোকে যিখনে কিতাপ ফলো নকৰা কিয় প্ৰত্যেকখনতে বৈশিষ্ট্য পাবা। বৈশিষ্ট্যবোৰ মোটামুটিকে একেধৰণে ব্যাখ্যা কৰা আছে, কাৰণ বৈশিষ্ট্যবোৰটো একেই হ'ব, মাত্ৰ প্ৰকাশভংগী বেলেগ বেলেগ হ'ব পাৰে তোমালোকৰ বুকবোৰৰ অথাৰ্ছৰ এগেইনষ্টে। এতিয়া আমি পৰিচালনাৰ বৈশিষ্ট্য বুলি ক'লে কিহৰ কথা বুজি আছো? বৈশিষ্ট্য মানে কিছুমান এনেকুৱা লক্ষণ বা গুণ যিবোৰৰ ওপৰত ভিত্তি কৰি কোনো এটা কাৰ্য পৰিচালনা হয় নে নহয় আমি চিনি উলিয়াব পাৰিম। তাৰে ভিতৰত প্ৰথমটো হৈছে পৰিচালনা হ'ল এক উদ্দেশ্যনিষ্ঠ প্ৰক্ৰিয়া। গোল ওৰিয়েণ্টেড প্ৰচেছ বুলি কোৱা হৈছে ইংলিছত। বাক্যটো মই মিলাবৰ কাৰণে তাত তেনেকৈ লিখিছো, পৰিচালনা হ'ল এক উদ্দেশ্যনিষ্ঠ প্ৰক্ৰিয়া। ইয়াৰ অৰ্থটো কি চাবা? আমি উদ্দেশ্যবিহীনভাৱে কৰা ক্ৰিয়াসমূহক কাৰ্যসমূহক পৰিচালনাৰ অংশ বুলি বিবেচনা কৰা নহ'ব। এটা সৰু উদাহৰণ দিওঁ চাবা। ধৰি লোৱা তোমালোকৰ মাজৰে কোনোবা এজন বন্ধুৰ জন্মদিন, আৰু সেই বন্ধুজনক তোমালোকে গোপনে এটা জন্মদিনৰ উপহাৰ দিব খুজিছা। তাকো উপহাৰটো কেনেকৈ এটা অনুষ্ঠান ৰাখিবা আৰু জন্মদিনটো তেওঁৰ উদযাপন কৰিবা, আয়োজন কিন্তু কৰিবা তোমালোকে। তাৰ বাবে কোনোবা এজনে এই বুদ্ধিটো উলিয়াইছা, কোনোবাই এটুকুৰা ঠাই নিৰ্দিষ্টকৈ বাছি উলিয়াইছা, কোনোবাই কেক এখনৰ অৰ্ডাৰ দিছা, বন্ধুজনৰ কাৰণে কোনোবাই এটা উপহাৰ কিনি আনিছা, কোনোবাই আকৌ বাকী বন্ধুবিলাকক নিমন্ত্ৰণ দিছা, আৰু সৰ্বশেষত হয়তো এই বন্ধুজনকো তোমালোকে নিমন্ত্ৰণ দিছা। এই যে গোটেই কাৰ্যটো, ইয়াত আমি পৰিচালনাৰ কি গুণ দেখি পাইছো জানানে? এটা ইয়াতে উদ্দেশ্য আছে। তোমালোক আটাইকেইজনৰে উদ্দেশ্য হৈছে তোমাৰ সেই বন্ধুজনক জন্মদিনত কিছু আনন্দ দিয়া। গতিকে তোমাৰ এই আটাইবোৰ কাৰ্যক একে লগ লগাই আমি পৰিচালনা বুলি ক'ব পাৰো, কাৰণ তাৰ গাত আমি দেখিবলৈ পাইছো এটা উদ্দেশ্য। উদ্দেশ্য সদায় যে টকা পইচাৰ লগতে জড়িত হ'ব লাগিব তেনেকুৱাতো কোনো কথা নাই। আমি ব্যৱসায়িক ভিত্তিত পঢ়িব লৈছো বাবেহে সদায় ব্যৱসায়ৰ টকা পইচা লাভ লোকচানৰ কথা কৈছো, কিন্তু পৰিচালনা যদি বিবেচনা কৰা হয়, পৰিচালনাৰ প্ৰত্যেকটো কাৰ্যৰে এটা থাকিব উদ্দেশ্য। ঠিক আছে? ব্যৱসায় প্ৰতিষ্ঠানতো যদি তাক আমি চাবলৈ যাওঁ, ব্যৱসায় কৰাৰ মুখ্য উদ্দেশ্য কি? লাভ অৰ্জন কৰা। তেন্তে ব্যৱসায় প্ৰতিষ্ঠানটোৰ বিভিন্ন কাৰ্যবোৰক পৰিচালনা কৰাৰ মুখ্য উদ্দেশ্য হ'ল লাভ অৰ্জন কৰা। তাৰ পিছৰটোত কোৱা হৈছে পৰিচালনা সৰ্বব্যাপী, মানে পৰিচালনাৰ অস্তিত্ব, উপস্থিতি আমি যিকোনো স্থানতে দেখা পাওঁ। সেইটো উদাহৰণটো মই এইমাত্ৰ দিলোৱেই। যেনেকৈ তোমালোকে সেই বন্ধুজনৰ জন্মদিনৰ উদযাপনৰ বাবে যি অনুষ্ঠান আয়োজন কৰিলা, তাতো তোমালোকে পৰিচালনা দেখা পালা। পৰিয়ালত তোমালোকৰ মা, মোৰ দেউতা, তোমাৰ দেউতা, আটাইবিলাকে পৰিয়ালটোক সুচাৰুৰূপে চলাই নিবৰ বাবে তাতো পৰিচালনাৰ উপস্থিতি দেখিবলৈ পাওঁ। তোমাৰ দৈনন্দিন জীৱনত পৰিচালনাৰ উপস্থিতি দেখিবলৈ পাওঁ। আনকি দেশ ভেদেও পৰিচালনা যে কেৱল ভাৰততে প্ৰয়োজন হয়, অন্য দেশত প্ৰয়োজন হয় তেনেকুৱা নহয়। পৰিচালনা বিভিন্ন স্থানত প্ৰয়োজন আছে, বিভিন্ন কাৰ্যত প্ৰয়োজনীয়তা আছে, আৰু তাৰ অস্তিত্ব চবতে বিৰাজমান। আমি দেখিবলৈ পাম দ্য এক্সিষ্টেন্স অফ মেনেজমেণ্ট ইন এভৰিৱেৰ, চবতে দেখিবলৈ পাম। আনকি যান্ত্ৰিক বস্তুবিলাকৰ ক্ষেত্ৰতো তোমালোকে তাৰ উপস্থিতি দেখিবলৈ পাবা। তোমালোকে এটা বস্তু চাবাচোন, নিজৰ মোবাইল ফোনবিলাকত এতিয়াই ওলাই চাব নালাগে, তাতে তোমালোকে ডিস্ক স্পেচ মেনেজমেণ্ট বুলি তোমালোকে এটা বস্তু পোৱা। মানে তোমালোকৰ যে গেলেৰী বুলি আছে, তাতে ফটো কিমানখন জমা হৈ আছে, ভিডিঅ' কিমানটা জমা হৈ আছে, কিমানটা অডিঅ' জমা হৈ আছে, তাত কিমানখিনি ঠাই খালী আছে, এই আটাইবোৰত জাংক ফাইলছ কিমান আছে, কেশ্বে কিমান আছে, এইবোৰৰ যে সৰু সৰুকৈ তথ্য তোমাৰ তাত লিখা আহে, আৰু মাজে মাজে চাগে তোমালোকৰ তাত ছাজেশ্যনো আহে। Some files are repeatedly saved in your device. If you want to remove these files, then you can click on yes or no, এনেকুৱা ধৰণৰ মেছেজেছ কিবা কিবি আহি থাকে। তাৰ মানে আমি আমাৰ সেই যন্ত্ৰটোৰ ক্ষেত্ৰতো আমি পৰিচালনাৰ উপস্থিতি দেখিবলৈ পাওঁ। তাৰো এটা উদ্দেশ্য আছে, অকমান আগতে কোৱা কথাটো দেখা পাবা। যদি তোমাৰ
সেই যন্ত্ৰটোৰ যিবোৰ অদৰকাৰী বস্তুবোৰ জমা হৈ আছে সেইবোৰ ৰিমুভ কৰি দিয়া তেন্তে নতুন বস্তু জমা কৰিবৰ কাৰণে ঠাই ওলাই যাব এয়াই তাৰ উদ্দেশ্য হৈ গ'ল বা যন্ত্ৰটোৰ তোমাৰ মোবাইল ফোনটোৰ তোমাৰ জীৱনকাল আৰু অলপ দীঘলীয়া হ'ব ই আৰু দক্ষতাৰে পাৰফৰ্মেন্স দিব আৰম্ভ কৰিব পাৰিব আৰু আমাৰ সন্তুষ্টি বৃদ্ধি কৰিব পাৰিব গতিকে পৰিচালনা সৰ্বব্যাপী বুলি কোৱাৰ অৰ্থটো হৈছে পৰিচালনাৰ উপস্থিতি আমি সকলোতে দেখা পাওঁ হ'ব তাৰ পিছত আছে পৰিচালনা বহুমাত্ৰাযুক্ত মাল্টি ডাইমেনশনেল মানে পৰিচালনাৰ আমি এটা দিশ থকা বুলি বিবেচনা নকৰো মানে ইয়াৰ এটা দিশ নহয় কেইবাটাও দিশ আছে যেনেকৈ লুডু গুটি এটাৰ আমি এটা দিশৰ পৰা এটা সাইডৰ পৰা চালে মাত্ৰ এটাই সংখ্যা থকা যেন দেখো যেটো ওপৰ ভাগত থাকে সেইটো আমি এটাই দেখিছো কিন্তু তাৰ তলৰ ফালে তাৰ কাষৰ ফালে আৰু বাকি পাঁচটা লুকাই আছে জানো কাৰণ লুডু গুটিটোত 1 পৰা 6 লৈকে 6টা সংখ্যা থাকে তুমি দেখা পাইছা এটা কিন্তু বাকি পাঁচটা অন্য দিশত লুকাই আছে ঠিক তেনেকে পৰিচালনাৰো আমি কেইবাটাও দিশ দেখিবলৈ পাওঁ তাৰে যদি আমি উদাহৰণ স্বৰূপে ল'ব লাগে তেতিয়া হলে দেখিবলৈ পাওঁ প্ৰথমতে তিনিটা উদাহৰণ এটা হৈছে পৰিচালনাই কাৰ্যৰ পৰিচালনাক বুজায় পৰিচালনাই ব্যক্তিৰ পৰিচালনাক বুজায় আৰু পৰিচালনাই প্ৰতিষ্ঠানৰ পৰিচালনাকো বুজায় গতিকে হৈ গ'ল নে পৰিচালনা কেৱল এটা বিষয়ৰ লগত জড়িত নহয় যে এই কথাটো আমি গম পালো কি কলো কথাখিনি আকৌ এবাৰ ৰিপিট কৰি দিছো চাবা কাৰ্যৰ পৰিচালনা এইটোৰ এটা উদাহৰণ দিও যদি আমি আমাৰ শিক্ষানুষ্ঠানখনৰ স্কুল বা কলেজখনৰ উদাহৰণ লওঁ তাত কি দেখিবলৈ পাম স্কুলখনত কি কাৰ্য সম্পাদন কৰা হ'ব পাঠদান education providing quality education is the prime objective of our educational institution আমাৰ শিক্ষানুষ্ঠান বিলাকৰ মুখ্য উদ্দেশ্য হৈছে গুণগত শিক্ষা প্ৰদান কৰা নহয় জানো কিন্তু তাৰ বিপৰীতে কোনোবা এটা কাৰখানা যত কোনো এটা সামগ্ৰী উৎপাদনৰ বাবে স্থাপন কৰা হৈছে সেই কাৰখানাটোৰ কাৰ্য আকৌ সামগ্ৰী উৎপাদন কৰা বা সেৱা উৎপাদন কৰা দুয়োটা কাৰ্যই প্ৰয়োজনীয় শিক্ষানুষ্ঠানখনে নিজৰ কাৰ্য শিক্ষাৰ নিয়ন্ত্ৰণ কৰিব শিক্ষাৰ পৰিচালনাৰ ব্যৱস্থা কৰিব আৰু কাৰখানাটোত গুণগত বা উৎকৃষ্ট দ্ৰব্য আৰু সেৱা উৎপাদনৰ ব্যৱস্থা কৰিব দুয়োটা প্ৰতিষ্ঠানতে পৰিচালনাৰ উপস্থিতি আমি দেখিবলৈ পাওঁ পৰিচালনাৰ প্ৰয়োজনীয়তাও দেখিবলৈ পাওঁ তাৰে পিছত তাৰ লগতে মই কৈ দিছো যে পৰিচালনাই ব্যক্তিৰ পৰিচালনা বুজাব এইটো উদাহৰণতে দিও শিক্ষানুষ্ঠানখনত গুণগত শিক্ষা দিবৰ বাবে আমাক প্ৰয়োজন হ'ব এজন দক্ষ শিক্ষকৰ যিজনে আমাক দক্ষতাপূৰ্ণভাৱে ফলপ্ৰসূভাৱে পাঠদান কৰিব পাৰে আমি যিজনৰ পৰা আমাৰ প্ৰয়োজনীয় জ্ঞানবোৰ ল'ব পাৰো কাৰখানাটোত আকৌ এজন ব্যক্তিৰ প্ৰয়োজন হ'ব যিজনে দক্ষতাৰে সেই দ্ৰব্য বা সামগ্ৰীবোৰ উৎপাদন কৰিব পাৰে যদি আমি দুয়োটাক সানমিহলি কৰি দিও অৰ্থাৎ কাৰখানাৰ সেই দক্ষ কৰ্মচাৰীজনক স্কুল বা কলেজখনলৈ লৈ আনো আৰু স্কুল বা কলেজৰ সেই দক্ষ শিক্ষকজনক কাৰখানালৈ লৈ যাওঁ তেন্তে তেওঁলোকে নিজৰ দক্ষতাপূৰ্ণ জ্ঞানখিনিৰে ফলপ্ৰসূ আউটকাম দিব পাৰিব জানো নিশ্চয় নোৱাৰে নে তেওঁ ভালকৈ শিক্ষকতা কৰিব পাৰিব নে শিক্ষকজনে তাত গৈ ভালকৈ উৎপাদন প্ৰক্ৰিয়াত অৰিহণা যোগাব পাৰিব গতিকে পৰিচালনাই ইয়াতে আহি পিনি মাজতে ইন্টাৰফেয়াৰ কৰিব আৰু দক্ষ ব্যক্তিজনক যথাস্থানত নিয়োগ কৰাৰ ব্যৱস্থা কৰি দেখুৱাব তাৰ পিছত কৈছো সংগঠনৰো পৰিচালনা সংগঠনৰ পৰিচালনা মানে এই যে মই শিক্ষানুষ্ঠানখনৰ কথা কৈছো শিক্ষানুষ্ঠানখনৰ বিভিন্ন কাৰ্যসমূহক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব কাৰ্যসমূহৰ লগতে ব্যক্তিসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি চলিব লাগিব এই আটাইবোৰৰ বাবে বিভিন্ন অনুষ্ঠান মই দিয়া উদাহৰণটো দুয়োটা অনুষ্ঠানৰ মাজতে আমি পৰিচালনা বিৰাজমান দেখা পাম তাৰে পিছত আনটা লিখা হৈছে পৰিচালনা এক ধাৰাবাহিক প্ৰক্ৰিয়া ধাৰাবাহিক মানে লানি নিচিতাকৈ যিটো কাম এটা লুপত চলি গৈ থাকে এটা চক্ৰৰ নিচিনাকৈ এবাৰ শেষ হৈ গৈ পুনৰ আৰম্ভ হ'ব এবাৰ শেষ হৈ গৈ পুনৰ আৰম্ভ হ'ব তেনেকৈ চলি গৈ থাকিব অৰ্থাৎ লক্ষ্যত যদি উপনীত হ'ব লাগে তেতিয়াহলে পৰিচালনাৰ যেহেতু মই আগতেও কৈছো পৰিচালনাটো প্ৰক্ৰিয়া এটা কাৰ্য নহয় সেই গতিকে প্ৰতিটো কাৰ্য নিৰবিচ্ছিন্নভাৱে এটাৰ পিছত এটাকৈ কৰি গৈ থাকিব লাগিব উদাহৰণ চাবা এই যে মই তোমাৰ বন্ধুজনৰ জন্মদিনৰ উদযাপনৰ কথাটো কলো সেইটো চোৱা
যদি কোনোবা এজনে কেৱল তাক পৰিকল্পনাহে কৰিছা, কোনোবা এজনৰ আইডিয়া টু চেলিব্ৰেট ইয়ৰ ফ্ৰেণ্ডছ বাৰ্থডে, কিন্তু সেই পৰিকল্পনাটো বাস্তৱ ৰূপ দিবৰ বাবে তুমি কাকো এই কথা প্ৰকাশো নকৰিলা, নিজেও প্ৰয়াস নকৰিলা, কোনো ধৰণৰ তুমি যা যোগাৰ নকৰিলাই, তেন্তে তুমি ব্যৱস্থাপনা বা পৰিচালনাৰ প্ৰথম স্তৰটো ঠিকেই অতিক্ৰম কৰিছিলা, কিন্তু তাত ধাৰাবাহিকতা নাথাকিল বাবে চাওঁতে চাওঁতে তোমাৰ বন্ধুৰ জন্মদিনটো পাৰেই হৈ গ'ল। এতিয়া যদি তুমি আটাইবোৰ উপাদান বাকী থকা কাৰ্যবোৰ সম্পাদন কৰিবলৈ যোৱাও, তেতিয়াহ'লে তোমাৰ বন্ধুৰ জন্মদিন তাৰ পৰৱৰ্তী বছৰতহে উদযাপন কৰিব পাৰিবা, সেইটো বছৰত আৰু সম্ভৱ নহ'ব। গতিকে পৰিচালনা এটা ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কোৱা হৈছে। যদি এইখিনি উদাহৰণ মই এটা ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আনো, ব্যৱসায় প্ৰতিষ্ঠানটোৱেও নিৰবিচ্ছিন্নভাৱে প্ৰতিটো স্তৰৰ পৰিচালনাৰ প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰৰ কাৰ্য এটাৰ পিছত এটা কৈ কৰি গৈ থাকিব লাগিব, তেতিয়াহে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। তাৰপিছত কৈছো পৰিচালনা এক দলীয় কাৰ্য। এই কথাটোতো মই তোমালোকৰ ক্ষেত্ৰতো কৈ থাকো যে যদি আমাৰ উদ্দেশ্যত উপনীত হ'ব লাগে, তেতিয়াহ'লে আমাক কেতিয়াবা আনৰ সহায়ৰ প্ৰয়োজন হয়। সকলোবোৰ কাম এজন ব্যক্তিয়ে নিজে সমাপন কৰি পিনি সফল হ'ব নোৱাৰিবও পাৰে, বা সফল হ'লেও সফলতা আহাত কিছু পলম হ'ব পাৰে। গতিকে যদি আমি দক্ষ ব্যক্তিসকলৰ পৰা সহায় গ্ৰহণ কৰো, তেতিয়াহ'লে আমাৰ সেই উদ্দেশ্যত উপনীত হোৱাটো কিছু ক্ষেত্ৰত সহজ হৈ পৰে। তাৰে ভিতৰত মই এটা উদাহৰণ দিছো চাবা। যদি এখন তুমি ৰাজ্যিক পৰিবহন বা আমাৰ যি পাব্লিক ট্ৰান্সপৰ্টত চলাচল কৰা গাড়ী এখনৰ কথাই উদাহৰণ হিচাপে লোৱা, এজন ড্ৰাইভাৰ যিজনে কেৱল গাড়ীখনত চলাই যোৱাৰ কথাটো চিন্তা কৰিব আৰু তেওঁৰ কেৱল ফ'কাছ থাকিব কেনেকৈ তেওঁ গন্তব্যস্থান কোনো দুৰ্ঘটনা নোহোৱাকৈ পাব পাৰেহি। তাৰ বিপৰীতে এজন হয়তো থাকিব যিজন ব্যক্তিয়ে গাড়ীখনৰ ভিতৰৰ এই পেছেঞ্জাৰ্ছ বিলাকক পৰিচালনা কৰিব, কোনে ক'ত বহিব, কোনে ক'ত উঠিব ইত্যাদি বিলাক। আন এজনে যিজনে দুৱাৰ মুখতে দৰ্জাখনতে ৰখি ব্যক্তিবিলাকত উঠা নমা কৰাটো সহায় কৰি দিব। এই তিনিজন ব্যক্তিৰ যে মই নাম ললো, সময়ত সি বেছি বা কমো হ'ব পাৰে, এই তিনিওজন ব্যক্তিৰ উদ্দেশ্য এটাই, এই হ'ল যাত্ৰীবিলাকক তেওঁলোকৰ নিৰ্দিষ্ট স্থানলৈ বা গন্তব্য স্থানলৈকে লৈ যোৱা আৰু তাৰ প্ৰতিদান স্বৰূপে কিছু মুদ্ৰা নিজেও অৰ্জন কৰি লোৱা। গতিকে তেওঁলোকৰ একক উদ্দেশ্য, অথচ যিকোনো এজনে এইখিনি কাম কৰিব নোৱাৰিলেহেঁতেন। মই কোৱা যিজন ব্যক্তিয়ে ভিতৰৰ পেছেঞ্জাৰ সকলক ক'ত বহাব, ক'ত উঠিব ইত্যাদি বিলাকৰ চোৱা চিতা কৰিছে, অকল যদি সেয়েই কৰি থাকিলহেঁতেন, চলাবলৈ ড্ৰাইভাৰ এজন নাথাকিলহেঁতেন, চালক এজন নাথাকিলহেঁতেন, তেন্তে গাড়ীখন গন্তব্যস্থান পাবনে? নাপায়। ঠিক তেনেকে যদি অকল ড্ৰাইভাৰজনে গাড়ীখন চলাইয়ে গৈ আছে, ভিতৰত পেছেঞ্জাৰ্ছ বিলাকে কি অসুবিধাৰ সন্মুখীন হৈছে, উঠিছে নে নামিছে, সেইবোৰ চাবলৈ তেওঁৰ আহৰি নাই, তেতিয়াহ'লে এই পেছেঞ্জাৰ সকলে গন্তব্যস্থান গৈ পোৱাৰ আগতে হয় বিৰক্ত হ'ব, নহ'লে অন্য কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰি। গতিকে পৰিচালনা একক ব্যক্তিৰ দ্বাৰা সম্ভৱ নহয়, বা সম্ভৱ হ'লেও সি জটিল হয়। গতিকে পৰিচালনা বহু ব্যক্তিয়ে লগ লাগি সমাপন কৰা এক ক্ৰিয়া বুলি কোৱা হৈছে। থাকিলে এইখিনি মনত। তাৰপিছত আহিল পৰিচালনা এক গতিশীল প্ৰক্ৰিয়া। গতিশীল শব্দটোৰ দ্বাৰা মই চলি থকা প্ৰক্ৰিয়াটোক বুজোৱা নাই, ইয়াত পৰিৱৰ্তন হৈ থকা প্ৰক্ৰিয়াটোৰ কথা কৈছো। মানে একেটা কাৰ্য সম্পাদন কৰাৰ ধৰণ বেলেগ বেলেগ হ'ব পাৰে ব্যক্তি, পৰিস্থিতি বা অনুষ্ঠান ভেদে। ঠিক আছে, তোমালোকৰে চোৱাচোন, এজনে যেনেকৈ পঢ়ি ভাল পোৱা, আন এজনে আন এক ধৰণেহে পঢ়ি ভাল পোৱা। দুয়োজনৰ কিন্তু উদ্দেশ্য এটাই, মাৰ্কছ অকমান বেছিকৈ পাব লাগে, আমি সফল হ'ব লাগে, কিন্তু দুয়োজনৰ পঢ়াৰ ধৰণ বেলেগ বেলেগ। ঠিক তেনেকে ব্যৱসায় প্ৰতিষ্ঠান বিলাকৰো লক্ষ্য এটাই, লাভ অৰ্জন কৰিব লাগে, কিন্তু সেই লাভ অৰ্জন কৰাৰ বাবে যি পদক্ষেপ হ'ব, তেওঁলোকৰ যি আঁচনি কাৰ্যপন্থা হ'ব, সেয়া কিন্তু বেলেগ বেলেগ হ'ব পাৰে। এতিয়া এই প্ৰক্ৰিয়াটোত তাকো ভুল বা শুদ্ধ বুলি ক'ব পৰা নাযায়, পৰিস্থিতি ভেদে প্ৰয়োজনীয়তা ভেদে ই বেলেগ বেলেগ হ'ব পাৰে। গতিকে ইয়াক কোৱা হৈছে গতিশীলতা বা পৰিৱৰ্তনশীলতা। ইংলিছত তাক ডাইনামিক ফাংচন বুলি কোৱা হৈছে। ব্যৱস্থাপনা সদায় একে ধৰণৰে হ'ব বুলি আমি নকওঁ, কেতিয়াবা সি সময় সাপেক্ষে একেটা কাৰ্য কৰিবলৈও বেলেগ বেলেগ ধৰণে কৰা হ'ব পাৰে। হ'ব। তাৰপিছত অন্তিমটো, যিটো আমি পঢ়িলেই বুজি পাম, পৰিচালনা অদৃশ্য তথা অস্পৰ্শনীয়। এই যে পৰিচালনা ইমান পৰ কৈ গৈ আছো,
কিন্তু ইয়াক চকুৰে দেখা পোৱা বস্তু নহয় বা হাতেৰে চুব পৰা বস্তুও নহয় কিন্তু সফল পৰিচালনাৰ যি আউটকাম ফলপ্ৰসূ বুলি কৈ আছিলো নহয় সেইটো কিন্তু আমাৰ চকুত ধৰা পৰিব তোমালোকে এই যে তোমালোকৰ স্কুলীয়া বা কলেজীয়া জীৱনত যি পঢ়া শুনাবোৰ কৰি আছা বছৰটোৰ শেষত পৰীক্ষা হ'ব পৰীক্ষাৰ অন্তত আকৌ কিছুদিনৰ অন্তত ৰিজাল্ট ওলাব তেতিয়া তুমি গম পাবা যে এই যিখিনি সময় তোমালোকে পঢ়িবলৈ ব্যৱহাৰ কৰিলা সেইখিনি তোমালোকৰ বাবে কিমান দক্ষতাপূৰ্ণ আছিল কিমান ফলপ্ৰসূ হ'ল যদিও তুমি বৰ্তমানৰ তোমাৰ পৰিচালনা দেখুৱাবলৈ কোনো আকৃতি আকাৰ প্ৰকাৰ নাই কিন্তু তোমাৰ সেই ৰিজাল্টটোৱে তোমাৰ জীৱনটো ছাত্ৰ জীৱনটো কিমান সফল পৰিচালনাৰ অধিকাৰী আছিল এই কথাখিনি গম পাম একেখিনি কথা শিক্ষানুষ্ঠানখনৰ ক্ষেত্ৰতো অধিকাংশ ছাত্ৰ ছাত্ৰীৰ সফলতাই কলেজখনৰ বা বিদ্যালয়খনৰ সফল পৰিচালনাক বুজাব গতিকে পৰিচালনা বুলি ক'বলৈ এটা নিৰ্দিষ্ট কোনো আকৃতি আমি দেখুৱাব নোৱাৰো সঁচা কিন্তু তাৰ যি ফলাফল সেইটো প্ৰত্যেকৰে চকুত ধৰা পৰা এক বিষয় গতিকে এই 7টা পইণ্ট তোমালোকে মনত ৰাখিবা 7টা পইণ্টক মই এবাৰ ওপৰৰ পৰা তললৈকে কৈ গৈ আছো পৰিচালনা হ'ল এক উদ্দেশ্যনিষ্ঠ প্ৰক্ৰিয়া দ্বিতীয়টো আছিল পৰিচালনা সৰ্বব্যাপী যিটো অস্তিত্ব আমি সবতে অনুভৱ কৰিব পাৰো পৰিচালনা বহুমাত্ৰাযুক্ত অৰ্থাৎ ইয়াত কেইবাটাও দিশ থাকে মাত্ৰ এটাই নহয় তাৰপিছত আছিল ই এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰবিচ্ছিন্নভাৱে চলি গৈ থাকে দলীয় কাৰ্য একাধিক ব্যক্তিয়ে মিলি একক উদ্দেশ্যৰ বাবে প্ৰচেষ্টা চলায় গতিশীল প্ৰক্ৰিয়া প্ৰয়োজন সাপেক্ষে সি সলনি হ'ব নমনীয়তা আছে ইয়াৰ গাত ই ৰিজিড নহয় ফিক্সড হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই সালসলনি হ'ব পাৰে আৰু ই এক অদৃশ্য শক্তি অথচ গুৰুত্বপূৰ্ণ যথেষ্ট হ'ব এইখিনি মনত ৰাখিবা